তোমালোকক এক শিকাম। যোৱাকালি আমি আৰু তাৰ আগৰ দিনাও আমি শূন্যৰ লিখাৰ প্ৰতি আমি তোমালোকক শিকাইছিলোঁ আৰু আমি কালি শূন্যৰ ধাৰণা দিবলৈ গৈ আমি কি বস্তুনো আমাৰ শূন্য নিচিনা দেখাত আমি তাৰ বিষয়ে আমি ধাৰণা দিছিলোঁ। আজি তোমালোকক আমি শূন্যৰ পিছৰ যিটো সংখ্যা মানে এক সংখ্যাটোৰ ওপৰত আমি তোমালোকক ধাৰণা এটা দিম, লগতে আমি লিখিবলৈকো শিকাম। তোমালোকে কি কৰিবা, নিজৰ নিজৰ ফলিত তোমালোকে এক সংখ্যাটো মাহঁতৰ সহায়ত মাহঁতে যেনেকৈ শিকায় তেনেকৈ তোমালোকে লিখিবা। এতিয়া মই তোমালোকক প্ৰথমতে একৰ ধাৰণাটো তোমালোকক আগতে দি লওঁ। একৰ ধাৰণাটো দিবলৈ হ'লে যেনেকৈ আমি এক বুলি ক'লে আমি কি কওঁ, এক মানে এটা আঙুলি যেনেকৈ। কিন্তু আমি যদি এইটো দি দিওঁ তেনেহ'লে আমাৰ কেইটা আঙুলি হ'ব, দুটা আঙুলি। কিন্তু আমি যদি এনেকৈ এটা আঙুলি লুকুৱাই দি পেলাই এটা আঙুলি এনেকৈ দিওঁ অকল এটা, তেতিয়া কি হ'ব, এক। আমি এক বুলি ক'ম, এটা আঙুলি, হয়নে? ঠিক সেইদৰে আমি যদি তোমালোকক বৰ সুধোঁ তেনেহ'লে তোমালোকে গম পাবা যে আমি ইয়াত কেনেকৈ চাইছোঁ, কেইটামান বস্তু ইয়াত আমি দেখুৱাই আছোঁ। যেনেকৈ এইখন চোৱা, এখন কি হয়, ইয়াত কেইখন কিতাপ আছে, ইয়াত এখন কিতাপ আছে, এখন মানে এক। তাৰপিছত ইয়াত চোৱা, এইটো লিখা কলম হয়নে, কেইটা আছে, এটা মানে এটা কলম, এক। তাৰপিছত এয়া কেইপাহ ফুল, এটা হয়নে, এটা মানে এক। আমি এক বুলি ক'লে আমি জানিব লাগিব যে য'ত মানে এটাই থাকে তাকে কয় এক। ঠিক সেইদৰে এইটো এটা শিলগুটি, এটাই আছে শিলগুটি, দেখিছানে, এটাই শিলগুটি। ঠিক সেইদৰে এটাই ডাষ্টাৰ, চোৱা এপাত ডাষ্টাৰ, এয়া এপাত ডাষ্টাৰ, ইয়াত আৰু বেলেগ নাই, কোনো নাই, অকলে আছে এটা। ঠিক সেইদৰে এটা মোবাইল, তোমালোকেতো মোবাইল চিনিয়ে পোৱা, এটা মোবাইল হয়নে, আৰু এটা বেগ, দেখিছানে, এটা বেগ। ঠিক সেইদৰে আমি কাপোৰ হ'লে এখন ৰুমাল, এখন ৰুমাল। তেনেকৈ আমাৰ তোমালোকৰ ঘৰত বহুত বস্তু আছে, এখনকে। তোমালোকক মাহঁতে এক মানে কি এইটো আৰু ধুনীয়াকৈ বুজাই দিব। এতিয়া মই তোমালোকক এক আমি কেনেকৈ লিখিব লাগে, যিহেতুকে তোমালোকে দেখিছিলা আমি শূন্যটো সোঁ ফালৰ পৰা পকাইছিলোঁ হয়নে, এনেকৈ আমি শূন্যটো লিখিছিলোঁ। এতিয়া আমি এই শূন্যটোৰ আৰ্হি লৈ আমি এক সংখ্যাটো লিখিম। কেনেকৈ লিখিম চাবা, এইটো তোমালোকে ইয়াৰ পৰা এনেকৈ আনিবা, একো কৰিব নালাগে, সম্পূৰ্ণ ঘূৰাই নিদিবা, এইখিনিতে মাজতে এইখিনি এনেকৈ কৰি ইয়াত লগাই দিবা, একটোৰ এই শূন্যটোৰ পাকটোত আনি এনেকৈ লগাই দিবা, এইটো কি হৈ যাব, এক। এতিয়া সদ্যহতে তোমালোকে এনেকৈয়ে লিখিবা, কিন্তু আমি পিছলৈ একটো আৰু ধুনীয়াকৈ লিখিব পাৰিম। যেতিয়া তোমালোকৰ হাত আহি যাব তেতিয়া আমি অকণমান একটো এনেকৈ আজিকালি হেলনীয়া কৰিও লিখিব পাৰি, এনেকৈ লিখিলেহে ভাল লাগে। কিন্তু এতিয়া যিহেতুকে তোমালোকে প্ৰথম শিকি আছা, সেইকাৰণে তোমালোকে এনেকৈ নিলিখি এনেকৈ লিখিবা, মানে এনেকৈ শূন্যটো আমি যেনেকৈ আনো তেনেকৈ আনি তোমালোকে এই ধৰণে অকণমান পাকটো এইখিনিত লগাই দিবা, তেতিয়া এইটো হৈ যাব এক। দেখিছানে, এইয়া এক। তোমালোকে ফলিত এনেকৈ লিখি যাবা, প্ৰথমতে ফলিত লিখিবা, তাৰপিছত স্কুলৰ বহীখনত বাকচকেইটা তোমালোকে লিখিবা। আৰু লিখি পেলাই মাজে মাজে আমাক দেখুৱাব, আমাৰ হোৱাটছআপ নম্বৰত বা মোৰ যিটো হোৱাটছআপ নম্বৰ আছে তোমালোকে তাত লিখি দেখুৱাবও পাৰিবা মাজে মাজে। এয়া চোৱা এক। এতিয়া আমি এই একটোৱে কেনেকৈ আমি এই বহীত লিখিম চাবা, মাহঁতে এনেকৈ ফলিত ঘৰত আনি দিব পাৰিব আৰু তোমালোকক তেনেকৈ লিখাব পাৰিব। আৰু ইয়াতে ফুট দি দিবলৈ ক'বা, অভিভাৱকসকলে ফুট দি দিব নিজৰ ল'ৰা ছোৱালীক, এনেকৈ ফুট আগতে দি ল'ব, আৰু বহীত লিখাৰ সময়তো ফুট দি দিব আপোনালোকে, অলপ মাজত দি দিব, অলপ ওপৰত দিব, মাজত দিলে সংখ্যাটো দেখাত বেয়া হ'ব। এতিয়া যেতিয়া আমি এনেকৈ ফুট দি ল'ম, এই ফুটটোৰ ওচৰৰ পৰাই আমি চব বাকচটো বাহিৰলৈ নুলিয়াই আমি সংখ্যাটো এনেকৈ আমি একটো লিখি দিলোঁ চব। দেখিছানে ইমান ধুনীয়াকৈ আমি এই ফুটৰ পৰা আমি এনেকৈ একটো আমি লিখি যাম। বেছি ডাঙৰো কৰিব নালাগে, সৰু কৰিব নালাগে, মধ্যম কৰি পেলাই লিখিলেই হ'ল, বাহিৰলৈ উলিয়াই দিব নালাগে। বাকচটোৰ ভিতৰতে যিমান পাৰি বাকচটোৰ ভিতৰতে লিখিলেই হৈ যাব। এনেকৈ আমি গোটেই তোমালোকে মাহঁতে যিখন ফলিত তোমালোকক এনেকৈ ঘৰত আনি দিব, বাকচত আনি দিব, তোমালোকে এনেকৈ গোটেই এককেইটা লিখি পেলাবা। আৰু যেতিয়া তোমালোকৰ একটো লিখা সম্পূৰ্ণ হৈ যাব, আহি যাব, তেতিয়া তোমালোকে কি কৰিবা, বহীত স্কুলৰ বহীখনত মাহঁতক ফুট দি দিবলৈ ক'বা, কলমেৰে বা কাঠ পেঞ্চিলেৰে, আৰু তোমালোকে এনেকৈ লিখি যাবা। আৰু নোৱাৰালৈকে তোমালোকে ফলিতে লিখি থাকিবা, যিমান পাৰা সদায় ফলিত লিখি থাকিবা।
এনেকৈ আমি একটো লিখি যাম বুজি পালানে তেনেহলে আজি তোমালোকক মই একৰ ধাৰণা এক মানে কি আৰু এক সংখ্যাটো আমি কেনেকৈ লিখিব পাৰো এই বিষয়ে তোমালোকক দেখুৱালো আৰু এইখিনিতে মই এই ক্লাছটো সামৰণি মাৰিম